এতিয়া এইটো পইণ্ট পাইছোঁহি যিটো পইণ্টৰ পৰা বাছেৰে AC বাছেৰেহে ভিতৰলৈ যাব পৰা হয় কাৰণ ইয়াত যিখিনি বাঘ সিংহ গোটেইখিনি আছে সকলোখিনি মুক্ত মানে থাকে সেইকাৰণে একদম পূৰা বন্ধ বাছতহে এনেকৈ যাব পাৰিব ভিতৰলৈ আপোনালোকে চাওক এইপিনে পূৰা এনেকুৱা ধৰণে হেৰি কৰি থৈছে চিষ্টেমটো গোটেই একদম বহুত ওখকৈ গেট দি থোৱা আছে আৰু এইপিনেদি বাছ যায় ভিতৰলৈ কাৰণ যিহেতু বাছৰ ছাইডতো তেনেকৈ পূৰা প্ৰটেকশ্যন থাকে নহ'লে যাব নোৱাৰে কাৰণ গোটেইখিনি বাঘ সিংহ যিমানখিনি আছে চব ইয়াতে মুক্ত মানে থাকে কাৰো আমি এতিয়া এইফালেদি নাযাওঁ কাৰণ এতিয়া সেইখিনি এলাও নাই বন্ধ আছে সেইকাৰণে আমি নাযাওঁ বেলেগ এদিন আহি ভিতৰতো সেইটো বাছৰ চাফাৰীটো কৰিম মতলব ভিতৰত চাফাৰীটো কৰিম বহুত ভাল লাগিব আহি এতিয়া ম'হৰ ওচৰ পাইছোঁহি বহুতখিনি ম'হ আছে ইয়াতে আপোনালোকে চাওক সচৰাচৰ আমি গাঁৱত যিখিনি ম'হ দেখা পাওঁ সেইখিনিতকৈ বহুত পৃথক এইখিনি দেখাত বহুতখিনি পাৰ্থক্য আছে সেইখিনি ম'হৰ সৈতে আগলৈ এটা বহুত ডাঙৰ ম'হ আছে এইটো শেষত যিটো আছে কিন্তু এইটো ইমান এটা ভালকৈ ধৰিব পৰা নাই এই ম'হটো সেইটো যিটো গুহা দেখিছে এই গুহাটো এইপিনেদি ট্ৰেইনখন আহিছিলে আৰু এইপিনেদি এনেকৈ ভিতৰলৈ সোমাই যায় অকণমানি পহু কেইটামান আছে কি সুন্দৰ লাগিছে সিহঁতক এইটো এটা আছে আৰু ইফালে সেই দুটা আছে প্ৰায় এটা সেই আগত শুই আছে এতিয়া মেইন চৰাই পইণ্টত পাইছোঁ বহুতখিনি চৰাই আছে ইয়াতে আগত আপোনালোকক এটা ভিডিঅ'ত আগত দেখাইছিলোঁ যে আমাৰ যিটো বৰটোকোলা হয় সেইটো ইয়াত তেনেকৈ এনেকুৱা ধৰণেও ৰাখিছে ইমান সুন্দৰ লাগিছে ময়ূৰ চৰাইকেইটা চাওক জলহস্তী জীৱনত প্ৰথমবাৰ জলহস্তী দেখিছোঁ এনেকৈ ৰিয়েলত সন্মুখৰ পৰা জীৱনত কিছুমান নেদেখা বস্তু দেখিছোঁ ইয়াতে এটা নাহৰ ফুটুকীয়া সৰু বাঘ আছে আপোনালোকক সেইটো দেখাম আগলৈ আহক দেখিলে আজা ইধৰ কি মজা লাগিছে মানে ক'বলৈ আল্টিমেট আৰু এইটো বোলে যাম বোলে দেখিলোঁ এইয়া বনৰ ৰজা শুই আছিলে অলপ আগলৈকে শুই আছিলে এতিয়া যেনে তেনে উঠি আহিছে মালিক আল্টিমেট লাগিছে বহুত ভাল লাগিছে মানে ক'বলৈ ভাষা নাই আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ কি হৈছে ককাই মজা এনজয় কৰি আছে এনজয়মেণ্ট মজা দিছে বেলেগক মজা দিছে এনেকুৱা হ'ব লাগে আহিলে পইচা উচুল লৈ যায় ভাল লাগিছে খাদ্য দিছে ইয়াত খাদ্য দিয়া ইমান ধুনীয়াকৈ জপিয়াইছে আপোনালোককো দেখাম ঘৰিয়াল ইমান সুন্দৰ লাগিছে বহুতখিনি ঘৰিয়াল আছে আপোনালোকে চাই বহুত মজা পাব ইমান মজা লাগিছে দেখি হাতৰ পৰাই বহুত ভাল লাগিছে ইমানখিনি পানী নাই কিন্তু চক ইমান ধুনীয়া লাগিছে এইখিনি চক নাই কি আগতো আছে ইয়াতো এইখিনি আছে জীৱনত প্ৰথমবাৰ এনেকৈ দেখিছোঁ টোপনিয়াই থাকিলে মানুহ যেনেকৈ থাকে তেনেকৈ আছে এইখিনি এইটো চকখন কেনেকৈ পৰি আছে মাটিতে এনেকুৱা ধৰণে পৰি আছে চক কেনেকুৱাকৈ পৰি আছে শুকানেই পৰি আছে পানী দুনি নাই কি আল্টিমেট আহি মেইন জেগাটো পাই গ'লো সাপ কেৱল কেউফালে সাপেই সাপ
এইটো চাওক এইটো চাওক এটা সেইটো চাওক সেইটো মোৰটো দাঙি আছে এটা সেইফালে আছেগে এইটো চাওক কেনেকে শুই আছে এইটো আছে এইটো আপোনাৰ ধৰিবলৈ অলপ দিগদাৰ হ'ব মই জুম কৰি দেখাই দিছোঁ বাৰু এটা এইটো যিটো আছে এইটো এইখনত শুই আছে আৰু এটা এইখনতে আছে ultimate দীঘল চাওক কেনেকৈ থৈ দিছে এনেকুৱাকৈ কি লাগিছে মানে ক'বলৈ ভাষা নাই আৰু গোটেইখিনি সাপ একে ঠাইতে থোক পাতি আছে আল্টিমেট বহুত দূৰ ঘূৰি ঘূৰি অৱস্থাহীন এতিয়া ভিডিঅ' বনাবলৈ শেষত মন নগ'লগীয়া হয় সেইকাৰণে এনেকেই গুচি আহিলোঁ কিবা লাগিলে কওক মালিক একদম সুপাৰ টুপাৰ লাগি গৈছে আৰু আপোনাৰ কওক ভাল লাগিছে আপোনাৰ বহুত ভাল লাগিছে আপোনালোকেও আহক আপোনালোকে ইয়াতে অসুবিধা আপোনালোকে আহক চাওক বহুত ভাল লাগিলে যিমান ধৰিছোঁ কষ্ট হ'লেও বহুত ভাল লাগিলে